ওয়েলকাম টু অলকেশ ব্লগ। আজি দেখুৱাম আমাৰ খেতি এইবিলাক খেতি এইবিলাক ৰঙালাও ৰঙালাও লাগি আছে। এইফালে ৰঙালাও লাগি আছে, এইপিনে বন্ধাকবিৰ খেতি আৰু চাইডবিলাকত আছে ৰঙালাও। চাব পাৰে এইটো বস্তিত আমাৰ বন্ধাকবি আছে, এইপিনে ফুলকবি দিয়া গৈছে নতুনকৈ, আৰু চাইডৰ পিনে এইটো গোটেইখিনি আলু দিয়া আছে। আৰু এইবিলাক ধান আমাৰ চাইডত গোটেইখিনি। এইটো ফাদাৰে কি কৰি আছে, ওলকবিৰ পুলি ৰুব নতুনকৈ। এই ওলকবিৰ পুলি তুলি আছে, এইবিলাক গোটেই আলু নতুনকৈ গজালি মাৰিছে। কেনেকুৱা হ'ব গাইজ, কমেণ্ট কৰি জনাব। ধানবিলাক ভালেই হৈছে। আৰু এটা বস্তি আছে, সেইটো নেক্সট ব্লগত দেখুৱাম। আজিৰ কাৰণে বাই বাই। চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব।